মোৰ কবিতাৰ শিৰোনাম ভোক। এই যে শিশুবোৰ ডাষ্টবিনৰ জাবৰত অভ্যস্ত অথবা পেলনীয়া প্লাষ্টিকৰ বটলত যি বিচাৰি ফুৰে জীৱন, সিহঁতে জানে অভাৱৰ ৰং কিমান বিবৰ্ণ। ভালদৰে বুজে ক্ষুধা ক্ষুধা অভিশাপৰ নাম। কাৰণ ক্ষুধা নিবাৰণ কৰোঁতে কৰোঁতে মানুহৰ চৰিত্ৰ পুতিগন্ধময় হয়। কোনোৱে অন্যায় কৰে পেটৰ ভোকত, কোনোৱে হত্যা কৰে ক্ষমতাৰ ভোকত, কাৰোবাৰ ভোক খমখমীয়া নোটত, কাৰোবাৰ কজলা নিশা ৰঙীন কৰাৰ। যিগৰাকী যুৱতীৰ দুখৰ সমভাগী হোৱাৰ কোনোৱেই নাই, তেওঁৰ হয়তো ভোক কোনোবা হৃদয়বানৰ ঈৰ্ষৎ গালি। বেকাৰৰ তালিকাত নাম থৈ হতাশা সেৱন কৰি অহা যুৱকৰ হয়তো ভোক মৰণ ব্যাধিৰ। মৃত্যুৱে চাগে ভোক কমোৱাৰ উৎকৃষ্ট ঔষধ। বৃদ্ধৰ বাবে মূল ক্ষুধা আহাৰৰ নহয়, সন্তানৰ সংসাৰত অৱস্থিতিৰ ভোক। তেওঁৰ সন্তানে মৰমেৰে মাতক এবাৰ দেউতা অথবা মা। প্ৰতিটো ভোকৰে থাকে সুকীয়া আত্মগাথা।